কাৰ্বি আংলং জিলাৰ চৰকাৰী কৰ্মচাৰী সংবাদমেল দিছপুৰৰ পৰা অনলাইন দৰমহা দিয়াৰ নামত 3 মাহ নাই দৰমহা পৰিয়াল চলাব নোৱাৰি দুৰ্ভোগত কৰ্মচাৰীসকল অনলাইন যোগে হ'লেও পৰিষদৰ জৰিয়তে দৰমহা দিয়াৰ দাবী কৰ্মচাৰীসকলৰ কাৰ্বি আংলং ছিংগিং ষ্টাৰ মেনেজমেণ্ট টিমৰ উদ্যোগত গ্ৰাণ্ড ফিনালে ছিজন 1ত শীৰ্ষত উজলিল কাৰলাইন আমু ক্ৰমে দ্বিতীয় আৰু তৃতীয় হ'ল সঞ্জিত ৰংহান আৰু অম্ফুটক বিপি মেঘালয়ৰ পৰা দিনে নিশা অব্যাহত ভূমি আগ্ৰাসন কাৰ্য কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰ তথা দলীয় নেতা আৰু জিলা প্ৰশাসনে মাথোন সীমা এলেকা পৰিদৰ্শন কৰি সামৰে দায়িত্ব নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলা চৰকাৰী কৰ্মচাৰীসকলৰ সংবাদমেল কাপতা কাৰ্যালয় কক্ষত অনলাইন দৰমহা দিয়াৰ নামত জিলাৰ বিভিন্ন কৰ্মচাৰীসকলৰ 3 মাহে নাই দৰমহা দিছপুৰে অনলাইন যোগে দৰমহা দিয়াৰ পৰা জিলা কৰ্মচাৰীসকলৰ হৈছে এই দুৰ্দশা পৰিয়াল পোহপাল সন্তানৰ পঢ়াৰ খৰচ বহন কৰাত সীমাহীন দুৰ্ভোগত কৰ্মচাৰীসকল কাপতাৰ কাৰ্যালয় কক্ষত আয়োজিত সংবাদমেল জৰিয়তে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৰ্মচাৰীসকলে দিছপুৰৰ পৰা অনলাইন যোগে কৰ্মচাৰীসকলৰ দৰমহা দিয়া হ'ব বুলি চৰকাৰীভাৱে জিলাৰ বিভিন্ন কাৰ্যালয়ত কাৰ্যকৰী হোৱা নিৰ্দেশ পত্ৰ ওলোৱাৰ পিছৰে পৰা জিলাখনৰ বিভিন্ন বিভাগীয় কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱস্থা নোহোৱা হৈছে অনলাইন যোগে দৰমহা হ'ব বুলি আহি 3 মাহত হ'ল অনলাইনৰ দৰমহা পোৱা নাই সেইটো ধৰণে দৰমহা আদায় দিয়ক কিন্তু আমাৰ কাৰ্বি আংলঙৰ যিখিনি শিডিউল এৰিয়া হিচাপে ক্ষমতা সেই ক্ষমতাৰ যাতে কোনো হৰণ নহয় আৰু আমি চাকৰিয়ালে 3 মাহ দৰমহা নোপোৱাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী এডমিশ্যনৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত বিশেষ অসুবিধাত পৰিছোঁ গতিকে যি প্ৰকাৰে হওক আমাৰ মাহৰ মূৰত দৰমহা পাব লাগে আৰু 3 মাহৰ দৰমহা 31 জুলাইৰ ভিতৰত আদায় দিব লাগে সেয়ে কৰ্মচাৰীসকলে সংবাদমেল যোগে দাবী কৰে যে দৰমহা অনলাইন যোগে হ'লেও পৰিষদৰ জৰিয়তে হওক কাৰ্বি আংলং জিলাৰ কেইবাটাও বিভাগত কৰ্মচাৰীসকলৰ এতিয়াও DDO কোড লাভ কৰা নাই বুলিও সংবাদমেলত ব্যক্ত কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ছেমছন সিং ইংটি টেলেণ্ট হাণ্টৰ অধীনত কাৰ্বি আংলং ছিংগিং ষ্টাৰ গ্ৰাণ্ড ফিনালে ছিজন 1ত শীৰ্ষত উজলিল কেৰলিন আমু ডিফু এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰত অনুষ্ঠিত এই গ্ৰাণ্ড ফিনালেত অনুতীৰ্ণ হয় 5গৰাকী প্ৰতিযোগী 5গৰাকীৰ ভিতৰত শীৰ্ষত উজলিল কেৰলিন আমু সংগীত এটা কেৰিয়াৰ ৰূপত লোৱা যুৱক যুৱতীসকলৰ বাবে ছেমছন সিং ইংটি টেলেণ্ট হাণ্ট এটা চিনাকি নাম ছেমছন সিং ইংটি টেলেণ্ট হাণ্টৰ অধীনত ডিফু এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰত অনুষ্ঠিত অক্টাভ কাৰ্বি আংলং ছিংগিং ষ্টাৰ ছিজন 1ৰ গ্ৰাণ্ড ফিনালেত 5জন প্ৰতিযোগীয়ে অৱতীৰ্ণ হয় 5জনৰ ভিতৰত ডিফু কাৰলাইন আমুৱে হয় শীৰ্ষত কাৰলাইন আমুৱে ভোট লাভ কৰে 5252 ক্ৰমে প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হয় ক্ৰমে লাংলক্সৰ সঞ্জিত ৰংহান আৰু তৃতীয় ৰানাৰ্ছ আপ হয় দলামৰা অম্ফুটক বিপি সঞ্জিত ৰংহাঙে লাভ কৰে 2993 ভোট আৰু অম্ফুটক বিপিয়ে ভোট লাভ কৰে 2168টা ভোট গ্ৰাণ্ড ফিনালেৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছু MSc প্ৰভাত চন্দু তাৰ আৰু MSc দৰ সিং ৰংহাঙে উপস্থিত থাকি বিজয়ীসকলক বঁটা প্ৰদান কৰে প্ৰথম বিজয়ী কাৰলাইন আমুলৈ আগবঢ়াই 15,000 নগদ টকা আৰু এটা ট্ৰফি লগতে ফ্ৰী অডিঅ' আৰু ভিডিঅ' এলবাম কণ্টেক্ট সেইদৰে দ্বিতীয় বিজয়ীক আগবঢ়াই 12,000 নগদ টকা আৰু ট্ৰফি এটা লগতে ফ্ৰী অডিঅ' আৰু ভিডিঅ' কণ্টেক্ট তৃতীয় বিজয়ীক আগবঢ়োৱা হয় নগদ 10,000 টকা আৰু লগতে ট্ৰফি এটা লগতে ফ্ৰী অডিঅ' আৰু ভিডিঅ' কণ্টেক্ট এই ভিডিঅ' কণ্টেক্ট হ'ব জাম মিলি ষ্টুডিঅ' আৰু লং জন চিনে প্ৰডাকশ্যনৰ সৈতে
আনহাতে আন দুই প্ৰতিযোগী ক্ৰমে বকলিয়াৰ মনোজ ইংকিয়ে লাভ কৰে 2168টা ভোট আৰু বোকাজানৰ বেনচন ইংহিয়ে লাভ কৰে 2078টা ভোট। ষ্টেফান টেৰ্ণৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং খান্দলি লামকেৰৈ আৰু টাপাত এলেকাত মেঘালয়বাসীৰ আগ্ৰাসনৰ সন্দৰ্ভত বিগত দিনবোৰত কাট নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰা হৈছিল। ইফালে মেঘালয়ৰ পৰা দিনে নিশাই সীমা ঠেলি আহি কাৰ্বি ভূমি দখল অব্যাহত থকা কাৰ্যত কেৱল মেঘালয় সীমান্তবাসী নহয়, স্বয়ং মেঘালয় চৰকাৰ তথা মেঘালয় প্ৰশাসন আৰু মেঘালয় একাংশ সামাজিক সংগঠনে হাত উজান দিছে। বিপৰীতে কাৰ্বি আংলং চৰকাৰে জিলা প্ৰশাসনক এবাৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লৈ অহাৰ নিৰ্দেশ দিয়ে। ইমানখিনি কৰিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰ তথা কাৰ্বি আংলঙত গিজগিজাই থকা ছাত্ৰ সংগঠন, সামাজিক সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ। খান্দলি আৰু টাপাতৰ মাজত বহু ভিতৰলৈ সোমাই আহি মেঘালয়বাসীয়ে আগ্ৰাসন কাৰ্য অব্যাহত ৰাখিছে। মেঘালয় গাতে লগা টাপাত এলেকাৰ 3 কিলোমিটাৰ ভিতৰলৈ আগুৱাই আহি মেঘালয় এয়া বনাই আছে ফিচাৰী প্ৰজেক্ট। খবৰটো কিছু পলমকৈ হ'লেও প্ৰাপ্ত হোৱাৰ পিছত চচেং আমৰেং সীমা এলেকাৰ উন্নয়নৰ সভাপতি আগষ্টিন হানছে পশ্চিম কাৰ্বি আংলং সীমাৰ দায়িত্বত থকা দণ্ডাধীশ ৰবাৰ্ট টৌলুৰ হামৰেন থানাৰ আৰক্ষী বিষয়া চিৰাজ ইংটি সহিত এটা আৰক্ষী দল উক্ত স্থানত উপস্থিত হয়। উল্লেখ্য, আৰক্ষী প্ৰশাসনৰ দল উপস্থিত হোৱাৰ সময়ত মেঘালয় কোনো বাসিন্দাক প্ৰত্যক্ষ কৰা নাছিল যদিও ফিচাৰী প্ৰজেক্টটো আটাই প্ৰত্যক্ষ কৰে। Tapat to Kanduli 15 kilometers PMGS Wailo. Sita mela bangso main border pen ladak tapara rongan ke 3 kilometers dula hoi pizeta la bangso tuar kam klem long le buta long itu mekhela pen aketi geding nu bangse langso kam nang ton kong lo. La si la bangso dim tame prabjing pen na ang song tum itum ka Bharatiya Janata Party ka chari pon CM sartum phan chuning rig lo la bangso dim prabjing pen labangso dim tanang pelang i phansenia klong pen nilitum border ke dorat hin pen chuni riponik দুৰ্বৃত্তসকলৰ কাকো সেই সময়ত নাপালেও তেওঁলোক যে পুনৰাই ঘূৰি নাহিব তাৰ কোনো সন্দেহ নাই। এই সন্দৰ্ভত কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা বিলোচনাৰে শীঘ্ৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ কামনা কৰিছে সচেতন মহলে। Parlapen lapanga te mekhela lapen Karbi Anglong border alo ladak ini hamren pen kilo kilometer plikap labangso itum hamren pen itum kechinghon itum OC Serasingti lapen border magistrate robot lapen itum DSP lapen ronga gamra SCB GB tumpen wangse labangso dim nang laing lo la sa hoklo alang itum mekhela government pen ladak Karbi Anglong along ler lubinong alang tum fishery project akam nang eklem la sipini labangso di menang lang lo fit setame labangso di malang le tum pini an ke akam pini eklem pon hek pon long le la se chuning ri lo prabjing pen Karbi Anglong long ki thek ding government atum labangso dim prabjing banang ke lang i phansi nilitu mahin pen border ke dorar hin chuning ri ponik lo ইয়াৰ অন্যথা অতি পলম হৈ যোৱাৰ লগতে সমস্যা অধিক জটিল হৈ পৰা সম্ভাৱনা স্পষ্ট দেখা গৈছে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত চিনথং পৰিষদ সমষ্টিত নাই মৌজাদাৰ। বিগত 25 বছৰে মৌজাদাৰ নথকাত ভূমি ৰাজহ দিয়াকে ধৰি ভূমি সংক্ৰান্তীয় সমস্যা আলোচনা বা পৰামৰ্শ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিব লগা হৈছে চিনথংবাসী। শেহতীয়াকৈ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে এখন সভাযোগে ৰাজ্যক মৌজাদাৰ ন্যস্ত কৰাৰ কথা ব্যক্ত কৰিছে। চিনথং পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংটুক আপাম বজাৰ হাবে পিনপ গাঁওবুঢ়া আৰু টংকা মোকাম ৰাজচক্ৰ বিষয়া বিপিন বে মণ্ডল কুকুৰ সিং তেৰাং মিন্দিৰা তেৰণৰ প্ৰমুখ অঞ্চলটোৰ ৰাইজৰ উপস্থিতিৰে অনুষ্ঠিত সভাত পৰিষদৰ কাৰ্যবাহী প্ৰদীপ ৰংপিয়ে বিক্ৰম বেগ আবেদন পত্ৰ দিবলৈ কয় আৰু সেইমতে সেই অঞ্চলৰ মৌজাদাৰ মনোনীত কৰে। Di
এতিয়াৰ পৰা আৰু বৃহত্তৰ ৰাজ্যৰ বাবে ৰাজহাদী জমা অথবা ভূমি সংক্ৰান্তীয় সমস্যাৰ সমাধানত সহজ তথা সহায়ক হ'ব বুলি আশা কৰা হৈছে। এই সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য চাৰিম বে বিজেপিৰ বিশিষ্ট কৰ্মী চাৰিক ৰংফাৰ প্ৰমুখ স্থানীয় প্ৰায় 2 শতাধিক ৰাইজ উপস্থিত থাকে। চিনথঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star of India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। যিটো সময়ত সমগ্ৰ ৰাজ্যত বনাঞ্চলসমূহত অব্যাহত থকা গছ-গছনিৰ ধ্বংসৰ যজ্ঞৰ বাবে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে, এনে সময়তে নিশা পাহাৰীয়া জিলাখনৰ নীলালং গাৰু গাঁৱৰ সমীপত ষ্টেচনৰ অঞ্চলত ৰেলৱে ট্ৰেকৰ সমীপত নিশা কৰ্তব্যৰত কৰ্মীয়ে বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই ভবাই তুলিছে চিন্তাশীল তথা বন্যপ্ৰেমীসকলক। জিলা বন বিভাগৰ কৰ্মীসকলে 13 জুলাই নিশা পেট্ৰলিং ডিউটিলৈ যোৱাৰ অৱস্থাত ৰেলৱে ট্ৰেকৰ সমীপত এটা বনৰীয়া হাতীৰ মৃতদেহ পৰি মৰি থকা অৱস্থাত উদ্ধাৰ কৰে। কেন্দ্ৰীয় বন আঞ্চলিকৰ পশ্চিম সংমণ্ডলৰ অন্তৰ্গত নীলালং গাৰু গাঁৱৰ সমীপত হাতীৰ মৃতদেহটো পৰি মৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ লগে লগে কৰ্তব্যৰত বনকৰ্মীসকলে নীলালং বিট কাৰ্যালয়ক এই সন্দৰ্ভত জানিবলৈ দিয়ে। এই ঘটনাৰ সন্দৰ্ভত সন্দেহ কৰা মতে হাতীটোৱে ৰেলৱে ট্ৰেক পাৰ হৈ গাৰু গাঁৱৰ কঁঠাল আদিৰ ফচল খাবলৈ গৈ পুনৰ বনা অঞ্চললৈ ঘূৰি অহাৰ পথত চলন্ত ট্ৰেইনে খুন্দিয়াই থৈ যায়। হাতীটোৰ শুৰ অংশত থকা আঘাত চিহ্নৰ পৰা বনকৰ্মীয়ে এইদৰে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনা সংক্ৰান্তত নীলালং বিট কাৰ্যালয়ে কেন্দ্ৰীয় বন আঞ্চলিকৰ কাৰ্যালয়ক জানিব দিয়াৰ পিছতেই SF প্ৰণৱ তেৰাং আহি উপস্থিত হয়। আমি লগে লগে মই ক'লোঁ যে আগতেও যে মই ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক জনালোঁ সেইদিনাই। তাৰপিছত লগে লগে তেওঁলোকেও দুটামান বজাত তাত আহি পেলাই স্পটত আহি পালে। তেওঁলোকে পষ্টমৰ্টেমটো কৰাৰ পিছত গোটেইখিনি এক্সামিন কৰাৰ পিছত তেওঁলোকে গুচি আহিলে আৰু তাৰপিছতে ৰিপৰ্টটো এতিয়া বৰ্তমানলৈকে পোৱা নাই। যেতিয়া আমি ফাইনেল ৰিপৰ্টটো পাই যাম পষ্টমৰ্টেম ৰিপৰ্ট, তাৰপিছত আমাৰ যিটো নেক্সট ষ্টেপ আমি যিটো কৰিব লাগে সেইখিনি আমি
কৰি যাম আপুনি ৰেলৱে ডিপাৰ্টমেণ্টক এই বিষয়ে কিবা অৱগত কৰিছে নেকি ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহখিনিও আহিছিলে সেইদিনা তেওঁলোকক মই কৈছোঁ যে এইখিনি এৰিয়াটো হাতী অহা যোৱা হৈ থাকে যদিও সেই এৰিয়াটো যোনটো এৰিয়াত যিটো হাতীটো মৰিছে সেইখিনি মানে কৰিডৰটো নহয় আইডেণ্টিফাইড কৰিডৰ নহয় তথাপিও তাতে যদি হাতীৰ মুভমেণ্টবিলাকটো আমি জনাই আছোঁ যে এইখিনি হাতীৰ মুভমেণ্ট হয় মাজে মাজে তেতিয়া সেই কথাটো মানে আমাৰ ষ্টাফে আমাৰ নীলালুং বিট ষ্টাফবিলাকে অলৰেডি তেওঁ ৰেলৱে ডিপাৰ্টমেণ্টত জনাইছে আৰু তেওঁলোকে কৈছে যে এইখিনিও এটা কৰিডৰ হিচাপে আইডেণ্টিফাই কৰিব লাগে বুলি কৈছে কিন্তু এতিয়ালৈকে সেই ষ্টেপটো হোৱা নাই এতিয়া মানে সেইটো মানে সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে এইখিনি আপোনালোকে সদায় আপোনালোকৰ ট্ৰেইনৰ যিটো গতিবিলাক অলপ লাহে ধিমে যাব লাগে যেটো মানে এইখিনি যাতে ওয়াইল্ড লাইফখিনি যদি বা যিকোনো ওয়াইল্ড লাইফ বা ক্ৰছ কৰিব পাৰে যে বিশেষকৈ আমাৰ এলিফেণ্ট যেটো হাতী যেটো এইখিনি এৰিয়াত থাকে সেইকাৰণে আপোনালোকে অলপ সাৱধানে গাড়ীটো ট্ৰেইনটো চলাব লাগে সেইখিনি মই তেওঁলোকক ক'লোঁ আৰু আমাৰ যেটো জয়েন্ট পেট্ৰলিংটো হৈ থাকে এটা অলপ জয়েন্ট পেট্ৰলিংটো আগতে আমি কৰিডৰ এৰিয়াতে আছিলে এতিয়া এইখিনি যোনটো এৰিয়াত হলে এফালে অলপ মানে বঢ়াই দিব লাগে বুলি মই সাজেশন দিছোঁ তেওঁলোকক বিষয়াগৰাকীয়ে লগে লগে জিলা পশুপালন বিভাগক খবৰ দিয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল এই বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই আনহাতে মৃত হাতীটোৰ দাঁত দুটা বন বিভাগে সংগ্ৰহ কৰি বিভাগীয় জিম্মাত ৰাখিছে এটা দাঁতৰ দীঘলে 31 সেন্টিমিটাৰ বহলে অৰ্থাৎ ঘূৰণীয়াখিনি 18 সেন্টিমিটাৰ আৰু আন এটা দাঁত কিছু চুটি দীঘলে 26 সেন্টিমিটাৰ আৰু ঘূৰণীয়া অংশখিনি 19 সেন্টিমিটাৰ বুলি SCF টেৰাঙে আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে ষ্টেফান টেৰ্নৰ ৰিপৰ্ট কাট নিউজ ডংকামকম হিৰবং আমি সৌজন্যত আৰু হেল এঞ্জেল আটুৰ বেম্বো ইণ্ডাষ্ট্ৰী গুড উইল ইনষ্টিটিউট ফাউণ্ডেশ্যন আৰু জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হয় হিৰবাং আমি অৰ্থাৎ কাৰ্বি সন্মিলন কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক নপুৰণি কবিসকলে যোগদান কৰি অনুষ্ঠানৰ সৌষ্ঠম বৃদ্ধি কৰে ডংকামকাম স্থিত ৱাইচং খেলপথাৰত অনুষ্ঠিত এই কবি সন্মিলনখন পুৱা 9 বজাৰ পৰা আৰম্ভ কৰা হয় জিলাখনৰ নপুৰণি নিমন্ত্ৰিত কবিসকলৰ দ্বাৰা পৰিৱেশন কৰা কবিতা অনুষ্ঠানেৰে 22 জুলাইত কবিতা অনুষ্ঠানৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় তাৰ পিছত কবিসকলৰ মাজত অনুষ্ঠিত হয় স্বৰচিত কবিতা প্ৰতিযোগিতা অনুষ্ঠান তাৰ পিছত নতুন কবিতা আৰু পুৰণি কবিতাৰ সন্দৰ্ভত আলোচনা আগবঢ়াই বিশিষ্ট কবি তথা সমাজকৰ্মী ছয় ৰংপি আৰু উদীয়মান কবি তথা জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সম্পাদক অন্তেৰণে বিশিষ্ট কবি দুগৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় Bagelan hirbang pulo stanilege hirjir bangke thekala met putum dolang sita niligi chini dam bateng bote hirjir bote la bangke por pena por hut ili tumalong indingar loga matha kintu kisunga do we pi ne la bang ke matha lama bang indingar lo penang bat dereti mane bangke alun bel bonda tat po mane bangke tok det po la ke tok lo penang ke klang hormu lo bote ladak bangsi lage hirbang ba hirjir ku bang nang manji lasi hirjir bangke ridom mate ang di ke en pen bangsi do apen ili tum bangke karbi tum yong silang lo pute la bangke ili tum ajir bagarang sila sa por long pen sili tum long polo hoi doi to ma vet to seng long to pulason kumpak to pu do lo son hok nil tum lang lo phi la bangke jir thong ke bak do la Ki ong pikan ba pakhang pikan pu pudamun eleng athema nona son hirbang amai puta ki bicheng lang la dake la pena ko lang damlo pulote hedi non nilitum claim bo amhut pusta me penang anari so e jang ginar ju no hirbang mai ko pilola ke jola son do kok lang non ta he lasi ke thega tum ke do inot bahini just ame hedi ki rung pon bang ave puli pudam de tamelo non mat ke athema son hirbang mai da bi pinang mati di lasi pan pa phang pikan pe kanile just ame ining ke the do la pen theklong je la sonyong si ilitum thek muchor tu hirbang pi tu me la ni tu e japon pulote an su se pa phang noi di hirbang mai pu bang ke kachini tum da ong pik pe lang ason jo dong ka bang ke di ove kimi tu me do lo through social media pen he
nang kacirap dun kido din pen puno la pu alam pen chot pu sita penang ana la dongka long hedi aki sar tum ke he nang thana pari dun do abeng nang chitong di pusta he nang chirap dun ning kere pen na punang ke pari dun nang thanu son le klemon son le damon pu bangke penang an tum nang chirap nang chito dun la pen ning rong olo ate manili tum ta ke klem cheng lang la pu yuta tum risoi jang me di jor potom chingwai soi si kibilo matidi aja sita me anutin hane chupuda ni tum son biji pu pen anutin dan আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ